এই আলু আৰু কোমোৰা ভালদৰে কাটি লোৱা হৈ গ'ল আৰু তাৰপিছত আমি মাংসখিনি মিহলাম। এইখিনি মাংস আমি হালধি আৰু জিৰা গুড়ি ব্যৱহাৰ কৰিলোঁ আৰু এনেধৰণে মছলা মিহলা কৰিলোঁ। মিহলাই তিনিটা মিহলাই আছে। এতিয়া কেৰাহীত তেল দিয়া হৈ গৈছে। তেলখিনি গৰম হ'লে পিঁয়াজ দিম। এতিয়া পিঁয়াজ দি দিলোঁ। পিঁয়াজ দিয়া হৈ গৈছে। অলপমান লৰাই দিব ভালকৈ। অকণমান ৰঙচুৱা অলপমান ভালদৰে লৰাই থাকিব। জলকীয়া তিনিটা দি দিয়া হৈছে। কেইখিলামান তেজপাত দি থৈ দিয়া হৈছে আৰু ভালদৰে লৰাই থৈ দিয়া হৈছে। তেজপাত দিলে কি হয়, সোৱাদটো অলপ ভাল লাগে আৰু খাবলৈ। আপোনালোকে যদি ভাল নাপায় তেতিয়া নিদিলেও হ'ব। এতিয়া কেৰাহীত মাংস দি দিয়া হৈছে। অলপমান ভালদৰে লৰাই থাকিব মাংসখিনি। এতিয়া আমি কাটি থৈ দিয়া কোমোৰাখিনি ইয়াত দি দিলোঁ আৰু ভালদৰে মিহলাই দিয়া হৈছে। এতিয়া আমি সোৱাদ অনুসৰি নিমখ আৰু হালধি দি ভালদৰে মিহলাই আছোঁ। এতিয়া আমি আদা নহৰুৰ পেষ্টখিনি দি দিলোঁ। আকৌ অলপ ভালদৰে লৰাই দিব। পিছত ঢাকনখন দি দিব। এতিয়া তৈয়াৰ হৈ গ'ল মাংস, দাইল, আমৰ আচাৰ, নগা টেঙা আৰু নেমু টেঙা।